My dear students, I welcome you to my class. In my previous class, I discussed something about tense. Today, I am going to discuss something more about tense. ছাত্ৰ-ছাত্ৰীসকল, মোৰ আগৰ পাঠত তোমালোকৰ টেন্স সম্পৰ্কে কিছু কথা মই কৈছিলোঁ। আজি মই আৰু অধিক টেন্সৰ সম্পৰ্কে তোমালোকৰ আগত ব্যাখ্যা কৰিম। এতিয়া তোমালোকে বৰ্ডলৈ মন কৰিবা। Now, look at this sentence. এই বাক্যটো তোমালোকে মন কৰা। We, within bracket, reach home before it rains. এই বাক্যটোত ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতে কি ভুল কৰে? এই বিফৰটো দেখিয়ে তেওঁলোকে we had reached ব্যৱহাৰ কৰে। we had reached তাৰমানে past perfect tense কৰি গুচি যায়। কিন্তু এই বাক্যটোৱে কি অৰ্থ বুজাইছে? যদি past tenseৰ বাক্য হয় তেতিয়াহ'লে ইয়াত rains simple present tense দিয়া আছে। গতিকে এই বাক্যটো কেতিয়াও past tenseৰ বাক্য হ'ব নোৱাৰে। তেনেহ'লে কি টেন্স হ'ব এতিয়া ইয়াত? এতিয়া এই বাক্যটোৱে অসমীয়া অৰ্থ কি বুজাব খুজিছে? Before it rains, বৰষুণ দিয়াৰ পূৰ্বে বা আগে কি হ'ব বুলি কৈছে? We reach home, আমি ঘৰ পামগৈ। বৰষুণ দিয়াৰ পূৰ্বে আমি ঘৰ পামগৈ বুলিহে বাক্যটোৱে অৰ্থ প্ৰকাশ কৰিব খুজিছে। গতিকে এই বাক্যটো কেতিয়াও past tenseৰ বাক্য নহয়। গতিকে তোমালোকে যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে বিফৰটো দেখিয়েই past perfect tense কৰা সেইবিলাক ছাত্ৰ-ছাত্ৰীয়ে ভালকৈ বুজি ল'ব লাগে যে past tenseৰ বাক্য হ'বলৈ হ'লে ইয়াত যিটো ভাৰ্ব দিয়া আছে rains, ই past tenseত থাকিব লাগিব। তেতিয়াহে ই past perfect tenseলৈ যাব। আমি পিছত সেইটো বাক্য পুনৰ লিখিম। এতিয়া তোমালোকে ইয়াত কি টেন্স ব্যৱহাৰ কৰিব লাগিব সেই বিষয়ে অলপ জানি লোৱা। Before it rains, বৰষুণ দিয়াৰ আগে আমি ঘৰ পামগৈ। তাৰমানে এতিয়ালৈকে ঘৰ পোৱাটো হোৱা নাই, ঘৰ পোৱা কাৰ্যটো আগলৈ হ'ব। এতিয়া আগলৈ দুটা কাৰ্য হোৱা কথা আছে, এটা ৰিচ, এটা ৰেইন। গতিকে তোমালোকে মন কৰা, ৰেইন কাৰ্যটো হোৱাৰ আগতে ৰিচটো সম্পন্ন হ'ব, ৰিচ ক্ৰিয়া কাৰ্যটো কমপ্লিট হ'ব। গতিকে ভৱিষ্যতে দুটা কাৰ্যৰ ভিতৰত যিটোৱে আগে শেষ কৰা বুজাইছে, গতিকে সেইটোত ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগিব। কথাষাৰ তোমালোকে মন কৰিছেনে বাৰু? ইয়াত ৰেইন ক্ৰিয়াটোৰ কাৰ্য আৰম্ভ হোৱাৰ আগতে ৰিচটো শেষ হ'ব। গতিকে এই ৰিচ ক্ৰিয়াটো ফিউচাৰ পাৰফেক্ট টেন্স কৰিব লাগিব। গতিকে আমি ফিউচাৰ পাৰফেক্ট টেন্স কেনেকৈ ব্যৱহাৰ কৰিম ইয়াত মই তোমালোকক দেখুৱাই দিছোঁ। আনচাৰটো হ'ল উই, ফিউচাৰ টেন্সৰ কাৰণে দিব লাগিব উইল, পাৰফেক্ট টেন্স কৰিবলৈ দিব লাগিব হেভ। তেতিয়া ৰিচটোত পাষ্ট পাৰ্টিচিপল লাগিলে ৰিচড। গতিকে উই উইল হেভ ৰিচড হোম বিফৰ ইট ৰেইনছ। এতিয়া এই 2 নম্বৰ বাক্যটো তোমালোকে মন কৰা। বাই দ্য টাইম ইউ ৰিচ দ্য ষ্টেচন দ্য ট্ৰেইন উইদিন ব্ৰেকেট লিভ। এইটো আগৰ বাক্যটোৰ দৰে একেই। ইয়াতো লিভ ক্ৰিয়াটো একে টেন্সতে ব্যৱহাৰ কৰিব লাগিব। এই বাক্যটোৱে কি অৰ্থ কৰিছে? বাই দ্য টাইম ইউ ৰিচ দ্য ষ্টেচন, তাৰমানে যি সময়ত তুমি ষ্টেচন পাবাগৈ, তুমি ষ্টেচন গৈ পাওঁতেই দ্য ট্ৰেইন উইদিন ব্ৰেকেট আছে লিভ, তাৰমানে ৰেলগাড়ীখন গুচি যাব। ইয়াতো দুটা ক্ৰিয়াৰ কাৰ্য চলি আছে। এটা হৈছে ষ্টেচন গৈ পোৱা, আনটো হৈছে ৰেলগাড়ীখন গুচি যোৱা। এতিয়া এই বাক্যটোৰ মতে ৰেলগাড়ীখন আগেয়ে গুচি যাব, তুমি পিছতহে পাবাগৈ। সেইকাৰণে ইয়াতো এই লিভ ক্ৰিয়াটো ফিউচাৰ পাৰফেক্ট টেন্স কৰিব লাগিব। এইটো হৈছে ফিউচাৰ পাৰফেক্ট টেন্সৰ আন এক উদাহৰণ। এতিয়া ইয়াৰ আনচাৰটো হ'ল বাই দ্য টাইম ইউ ৰিচ দ্য ষ্টেচন দ্য ট্ৰেইন উইল হেভ লেফ্ট। এইটো হ'ল ফিউচাৰ পাৰফেক্ট টেন্সৰ আন এক উদাহৰণ। এতিয়া তোমালোকে 3 নম্বৰ বাক্যটো চোৱা।
I within bracket finish this work tomorrow. আকৌ চাইনৰ বাক্যটো মন কৰা I within bracket finish this work by 10 o'clock tomorrow. ইয়াৰ দুইটা বাক্যতে tomorrow এই সময়টো দিয়া আছে গতিকে দুইটা বাক্য হ'ল ফিউচাৰ টেন্সৰ বাক্য কিন্তু ইয়াত সময়ৰ কিছু পাৰ্থক্য আছে গতিকে ফিউচাৰ টেন্স হ'লেও ইয়াত ফিউচাৰ টেন্সৰ কি ৰূপ ল'ব আমি এতিয়া সেইটো এতিয়া আলোচনা কৰিম এতিয়া প্ৰথম বাক্যটোত ক'লে I finish this work tomorrow মই কালিলৈ কামটো শেষ কৰিম ইটো বাক্যত কৈছে I finish this work by 10 o'clock tomorrow এতিয়া এই চাইনৰ বাক্যটোত কিন্তু কালিলৈ কেতিয়া শেষ কৰিম এই সময়টো উল্লেখ আছে 3 নম্বৰ বাক্যটোত কালিলৈ শেষ কৰিম বুলিহে ক'লে ইয়াত কেতিয়া শেষ কৰিব এই সময়টো ইয়াত উল্লেখ কৰা নাই কিন্তু 4 নম্বৰ বাক্যটোত কেতিয়া কালিলৈ কেতিয়া শেষ হ'ব তাৰ সময়টো উল্লেখ কৰা আছে কালিলৈ 10 বজাত গতিকে যিবিলাক বাক্যই আগলৈ কোনোবা এটা কাম কোনো এক নিৰ্দিষ্ট সময়ত শেষ কৰা বুজায় সেই বাক্যটো হ'ব ফিউচাৰ পাৰফেক্ট টেন্স গতিকে আমি 4 নম্বৰ বাক্যটো ফিউচাৰ পাৰফেক্ট টেন্স কৰিব লাগিব আৰু 3 নম্বৰ বাক্যটো ফিউচাৰ ইনডেফিনিট টেন্স কৰিব লাগিব কাৰণ ইয়াত কালিলৈ সিম্পলি কালিলৈ শেষ কৰা কথাটো বুজাইছে গতিকে এতিয়া আমি উত্তৰলৈ আহিছোঁ 3 নম্বৰ বাক্যটোৰ আনসাৰ হ'ল I shall finish this work tomorrow. আৰু 4 নম্বৰটো ই হ'ল ফিউচাৰ পাৰফেক্ট টেন্স গতিকে বাক্যটো হ'ল I shall have finished this work by 10 o'clock tomorrow. এই বাক্য দুটা তোমালোকে মন কৰা 5 নম্বৰ বাক্যটো The boys play when the teacher came. 6 নম্বৰ বাক্যটো চোৱা The boys play until the teacher came. এতিয়া দুইটা বাক্যৰে সময়ৰ পাৰ্থক্য আছে এই বাক্যটোৱে কৈছে 5 নম্বৰ বাক্যটোৱে The boys play when the teacher came. ইয়াত came ভাৰ্বটো past tense দিয়া আছে গতিকে আমি এই বাক্যটো past tenseৰ বাক্য এই কথাটো আমি বুজি পাইছোঁ এতিয়া when the teacher came যেতিয়া শিক্ষক আহিছিল তেতিয়া ল'ৰাবিলাকে কি কৰিছিলে তেতিয়া ল'ৰাবিলাকে কৈছে খেলি আছিলে ইয়াত কৈছে শিক্ষক যি সময়ত আহিছিল সেই সময়ত ল'ৰাবিলাকে খেলি আছিল আকৌ এই 6 নম্বৰ বাক্যটোত কৈছে The boys played until the teacher came. Until the teacher came তাৰমানে শিক্ষক নহালৈকে ল'ৰাবিলাকে খেলি আছিল এতিয়া এই 6 নম্বৰ বাক্যটো এই খেলাৰ এটা সময় এটা ইয়াত দেখুৱাব খুজিছে কিন্তু 5 নম্বৰ বাক্যটোত খেলাটোৰ কোনো টাইম লিমিট নাই ইয়াত কেতিয়া কিমান সময় খেলিলে কেতিয়াৰ পৰা খেলিলে সেই কথাটো ইয়াত উল্লেখ নাই কিন্তু এই বাক্যটোত আকৌ সময়ৰ কথা অলপ ইংগিত দিছে কেতিয়ালৈকে খেলিছিল আনটিল দ্য টিচাৰ কেম শিক্ষক যেতিয়ালৈকে অহা নাছিল তেতিয়ালৈকে খেলি আছিল গতিকে এই দুইটা বাক্যৰে টেন্সবিলাক বেলেগ বেলেগ হ'ব এতিয়া যেটো 5 নম্বৰ বাক্য এই বাক্যটোৰ মতে আমি পাষ্ট কন্টিনিউয়াস টেন্স কৰিম কিয়নো যি সময়ত শিক্ষক আহিছিলে সেই সময়ত ল'ৰাবিলাকে খেলি আছিল খেলা কামটো সেই সময়ত চলি আছিল কিন্তু 6 নম্বৰ বাক্যটোত আমি টেন্স ব্যৱহাৰ কৰিব লাগিব পাষ্ট পাৰফেক্ট কন্টিনিউয়াস তাৰমানে 6 নম্বৰ বাক্যটোৰ মতে ল'ৰাবিলাকে শিক্ষক অহাৰ আগতে খেলি আছিল তাৰমানে নিৰ্দিষ্ট এটা সময় ধৰি সিহঁতে খেলি আছিল সেই কাৰণে আমি বাক্যটো পাষ্ট পাৰফেক্ট কন্টিনিউয়াস কৰিব লাগিব এতিয়া 5 নম্বৰ বাক্যটো হ'ল The boys were playing when the teacher came. আমি কন্টিনিউয়াস কৰিবলৈ প্লে হেকত ing লগাই দিলো আকৌ তাৰ আগত বি ভাৰ্ব পাষ্ট টেন্স বহুবচনত the boys যি বহুবচনত আছে প্লুৰাল নাম্বাৰ গতিকে were লাগিলে গতিকে ভাৰ্বৰ ফৰ্মটো আহিলে were playing তাৰ 6 নম্বৰ বাক্যটো
the boys had been playing until the teacher came. ইয়াতো একেধৰণে কণ্টিনিউৱাছ কৰিবলৈ মূল ভাৰ অৰ্ডিনেৰী ভাৰটো ইয়াত প্লে, ইয়াৰ আগত ING লগালোঁ প্লেয়িং, তাৰ আগত পাষ্ট পাৰফেক্ট টেন্সৰ ভাৰ্ব লগালোঁ হেড, আকৌ কণ্টিনিউৱাছ কৰিবলৈ বি ভাৰ্ব এটা লাগে, গতিকে পাৰফেক্ট টেন্সত বিন লাগিলে, সেইকাৰণে ভাৰ্বৰ ফৰ্মটো আহিলে হেড বিন প্লেয়িং। এতিয়া সম্পূৰ্ণ বাক্যটো হ'ল দ্য বয়জ হেড বিন প্লেয়িং আনটিল দ্য টিচাৰ কেম। এতিয়া এই 7 নম্বৰ বাক্যটো চোৱা, ইট উইদিন ব্ৰেকেট ৰেইন এভৰি ডে দিছ উইক। আকৌ 8 নম্বৰ বাক্যটো চোৱা, ইট উইদিন ব্ৰেকেট ৰেইন ফৰ এ উইক। গতিকে দুইটা বাক্যতে ভাৰ্ব আছে ৰেইন, কিন্তু দুইটা বাক্যৰে ৰেইন এই ভাৰ্বৰ সময়ৰ পাৰ্থক্য আছে। এতিয়া পাৰ্থক্য কেনেকৈ আছে তোমালোকে মন কৰা। এইটো ইয়াত কৈছে ইট ৰেইন এভৰি ডে দিছ উইক, তাৰমানে এই বাক্যটোৰ মতে এই সপ্তাহত প্ৰত্যেক দিনেই বৰষুণ দি আছে। আকৌ 8 নম্বৰ বাক্যটোত কৈছে ইট ৰেইন ফৰ এ উইক, এসপ্তাহ ধৰি বৰষুণ দি আছে। গতিকে এই 7 নম্বৰ বাক্যটোৰ মতে প্ৰত্যেক দিনেই হৈ আছে, বৰষুণ প্ৰত্যেক দিনেই হৈ আছে। গতিকে যিবিলাক ভাৰ্বৰ কাৰ্য সদায় হৈ থাকে, গতিকে সেইবিলাক প্ৰেজেণ্ট ইনডেফিনিট, সেইকাৰণে ই হ'ব প্ৰেজেণ্ট ইনডেফিনিট। আৰু 8 নম্বৰ বাক্যটোৰ মতে এক সপ্তাহ ধৰি বৰষুণ দিয়া কামটো চলি আছে, গতিকে যিবিলাক ক্ৰিয়া কাৰ্য বৰ্তমান বহু সময় ধৰি চলি থাকে, গতিকে সেই ভাৰ্ববিলাক হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া আনচাৰ চোৱা, 7 নম্বৰ আনচাৰটো হ'ল ইট ৰেইনছ এভৰি ডে দিছ উইক। ই প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্ট টেন্স। এতিয়া 8 নম্বৰৰ উত্তৰটো হ'ল ইট হেজ বিন ৰেইনিং। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কেনেকৈ কৰা হ'ল? প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ভাৰ্ব আহিলে হেজ, ইট কাৰণে হেজ লাগিলে, তাৰপিছত বি ভাৰ্ব আহিলে বিন, আৰু মূল ভাৰ্ব ৰেইনৰ শেষত ING লাগিলে ৰেইনিং। তাৰমানে কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কৰিবলৈ আমি হেজ বিন ৰেইনিং কৰিলোঁ। গতিকে উত্তৰটো হ'ল ইট হেজ বিন ৰেইনিং ফৰ এ উইক। আৰু দুটা চেণ্টেন্স তোমালোকে মন কৰা। এই 9 নম্বৰ বাক্যটো দ্য পেচেণ্ট উইদিন ব্ৰেকেট ডাই বিফ'ৰ দ্য ডক্টৰ কেম। 10 নম্বৰ বাক্যটো দ্য পেচেণ্ট অলৰেডি উইদিন ব্ৰেকেট ডাই হুৱেন দ্য ডক্টৰ কেম। এতিয়া দুয়োটা বাক্যৰে ব্ৰেকেটৰ ভিতৰত আমি ভাৰ্বটো দিছোঁ ডাই, কিন্তু সময়ৰ পাৰ্থক্য আছে নেকি? দুয়োটাৰ ভিতৰত কিবা সময়ৰ পাৰ্থক্য আছে নেকি? তোমালোকে মন কৰিবা। এই বাক্যটো 9 নম্বৰ বাক্যটোৱে কৈছে দ্য পেচেণ্ট ডাই বিফ'ৰ দ্য ডক্টৰ কেম। তাৰমানে ডক্টৰ অহাৰ আগতেই ৰোগীজন ঢুকালে, মৰিলে। আকৌ 10 নম্বৰ বাক্যটোৱে কি কৈছে? দ্য পেচেণ্ট অলৰেডি ডাই হুৱেন দ্য ডক্টৰ কেম। তাৰমানে ডক্টৰ যেতিয়া আহিছিল ইতিমধ্যেই ৰোগীজনৰ মৃত্যু হ'ল, ৰোগীজন মৰিলে। গতিকে এই ডাই আৰু ডাই এই দুইটা বাক্যতে সময়ৰ কিবা পাৰ্থক্য আছেনে? আমি এতিয়া গম পালোঁ, আমি বুজি পাইছোঁ যে দুইটা বাক্যৰে সময়ৰ পাৰ্থক্য নাই, একেটা সময়। তাৰমানে এই 9 নম্বৰ বাক্যটোৱে যিটো কৈছে ডক্টৰ অহাৰ আগতে ৰোগীজন ঢুকালে বা মৰিলে, এই 10 নম্বৰ বাক্যটোৰ মতে একেই, ডক্টৰ অহাৰ আগতেই ৰোগীজনৰ মৃত্যু হ'ল। দুইটাই মানে একে সময়কে নিৰ্দেশ দিছে, গতিকে দুইটা বাক্যৰে টেন্স একেই হ'ব। এতিয়া কথাটো হ'ল কি টেন্স হ'ব ইয়াত? এই দুইটা বাক্যই হ'ল পাষ্ট টেন্সৰ বাক্য। ইয়াত দুটা ভাৰ্ব আছে, এই ডাইটো আছে আৰু কেমটো আছে দুইটাতে। গতিকে যিবিলাক বাক্য পাষ্ট টেন্সৰ বাক্যত দুটা ভাৰ্ব থাকে, যিটো ভাৰ্বৰ কাম আগেই হ'ব সেই ভাৰ্বটো হ'ব পাষ্ট পাৰফেক্ট টেন্স। গতিকে এতিয়া দুইটা বাক্যতে আমি ডাইটো পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগিব। 9 নম্বৰ বাক্যটোৰ আনচাৰ দ্য পেচেণ্ট হেড ডাইড বিফ'ৰ দ্য ডক্টৰ কেম।
ধৰ্মৰ বাক্যৰ আনচাৰ একেই। The patient had already died when the doctor came. My dear students, this is all for today. Keep watching my channel for such lessons.